সেই শ্মশানৰ কাষেদি যোৱা ৰাস্তাটো দি গৈয়ে তুলেশ্বৰৰ ঘৰ। আজিৰ পৰা বহু বছৰ আগৰ কাহিনী। এই কাহিনীটো মোক মোৰ ককাই কৈছিল। সেইদিনাখন গাঁৱৰ সিটোপাৰৰ মানুহ এঘৰত ভোজ আছিলে। ভোজ খাই উঠি তুলেশ্বৰ আৰু বীৰেশ্বৰ চাইকেলকেইখন চলাই চলাই কথা বতৰা পাতি ঘৰ আহি আছিল। গৰমৰ দিনৰ নিশা আছিল। সময় সম্ভৱ তেতিয়া নিশা 11 মান বাজিছিল। সেই সময়ত নিশা 11 বজা মানে বহুত ৰাতি। আহি আহি সেই আলিটোৰ পৰা তুলেশ্বৰ আৰু বীৰেশ্বৰ নিজৰ নিজৰ ঘৰৰ দিশে ভাগ হ'ল। অকলশৰীয়া হয় তুলেশ্বৰে গুণগুণাই আহি আহি সেই শ্মশানখনৰ ওচৰ পাইছিলহি। তেনেতেই তাৰ চাইকেলখনৰ চেইনডাল পৰি থাকিল। নামি লৈ চাইকেলখন ঠিক কৰাত লাগিল। জিলমিল জোনাকৰ পোহৰ, তাতে সেই জেলিৰবোৰৰ শব্দ। জোনাকৰ পোহৰত চেইনডাল ঠিক কৰি আছিল। হঠাৎ ক'ৰবাত চৰাই কেইটামানে মাত দিলে। সেই চৰাইৰ শব্দৰ লগে লগেই যেন ঠাইডোখৰ ভয়াল হৈ পৰিছিল। অলপ সময়ৰ বাবে তুলেশ্বৰে ইফালে সিফালে ঘূৰি চালে। শ্মশানৰ সেই জংঘল হৈ থকা ৰাস্তাটো যেন তাৰ ভয় লাগিবলৈ ধৰিছিল। বেছি ভাবি নাথাকি পুনৰ চাইকেলখন ঠিক কৰাত লাগিল। চেইনডাল তুলি আছিলেই, তেনেতেই তুলেশ্বৰৰ কাণত পৰিছিল এটা শব্দ। লাহে লাহে সি ঘূৰি চালে। সেই জোনাকৰ পোহৰত এনেকুৱা লাগিছিল যেন সেই শ্মশানখনৰ ভিতৰলৈ বহুতো মানুহ একেলগে সোমাই গৈছে। ভয়ে ভয়ে এখোজ দুখোজকৈ আগুৱাই গৈ সি ভালদৰে চাবলৈ ধৰিলে, কিন্তু সি একো দেখা নাপালে। ভয়ত তুলেশ্বৰ কঁপি উঠিছিল। সেইদিনা খৰখেদাকৈ চাইকেলখন ঠিক কৰি লৈ তুলেশ্বৰ সেই ঠাইৰ পৰা যাবলৈ ধৰিলে। অলপ দূৰ গৈ ভয়ে ভয়ে সি ঘূৰি চালে। ঘূৰি চাই সি যি দৃশ্য দেখিলে, সেই দৃশ্য এটা বুকু কঁপাই দিলে। দেখিলে বহুতো কলা বৰণৰ দেহৰ মানুহ যেন সেই শ্মশানখনৰ ভিতৰত একগোট হৈ আছে। সেই দৃশ্য দেখি তুলেশ্বৰে দুনাই ঘূৰি নাচালে। ভগৱানৰ নাম লৈ বেগাই যাবলৈ ধৰিলে। সেইদিনাখনৰ নিশাটো পাৰ হ'ল। পিছদিনাখন গাঁৱত কথাটো ওলোৱাত তুলেশ্বৰে গম পালে যে সেয়া আছিলে জাউকাৰ পাল।